এটা যুগৰ অৱসান বুকুত সাৱটিছো শোকৰ অভিধান। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গায়ত্ৰী বৰা ইউটিউব চেনেলৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ মাজত আজি নিপন গোস্বামী ছাৰ নাই। গোস্বামী ছাৰে অসমীয়া ছবি জগতলৈ যি অমূল্য বৰঙণি আগবঢ়ালে, সেয়া অসম জীয়াই থকালৈকে সদায় জীয়াই থাকিব আমাৰ মাজত। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, শ্ৰদ্ধাঞ্জলি জনাই আমি আমাৰ নাটঘৰ ৰাঙলী অনুষ্ঠানত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। আহক ভিডিঅ'টো শেষলৈকে চাই যাওঁ। আমাৰ এই নাটঘৰৰ এজন মুখ্য উপদেষ্টা বা পৃষ্ঠপোষক বুলি ক'ব লাগিব কৃষ্ণ ৰাজখোৱা ছাৰ। মোৰ পিতৃস্বৰূপ হয়, মোৰ শিক্ষাগুৰু স্বৰূপ হয়। এই ছাৰে আজি আৰম্ভণি কৰিব। ছাৰ, নিপন গোস্বামী ছাৰৰ বিষয়ে অকণমান জনাই আপোনাৰ শ্ৰদ্ধাঞ্জলি জ্বলাবৰ কাৰণে আহ্বান জনাইছোঁ। আজি আমাৰ অসমৰ এজন বিশিষ্ট অভিনেতা, আমাৰ সকলোৱে শ্ৰদ্ধাৰ নিপন গোস্বামী দেৱ, তেখেত আজি বিয়োগ হ'ল। তেখেতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। তাত আমি অত্যন্ত দুখী, বা আমাৰ অসমে এজন ভাল অভিনেতা, এজন ভাল ব্যক্তিক আমি হেৰুৱালোঁ। আজি আমাৰ নাটঘৰ অৰ্থাৎ ৰাঙলী নাটঘৰেও তেখেতৰ হেৰুৱাই আমি অত্যন্ত তথা মৰ্মান্তিক বেদনা আমি পাইছোঁ। আৰু আমাৰ বাবে, অসমৰ বাবে এজন ভাল ভোটাৰ আমাৰ মাজৰ পৰা গুচি গ'ল। আজি এই মুহূৰ্তত আমি ৰাঙলী নাটঘৰে সমূহ সদস্য লগ লাগি তেখেতক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আমি এতিয়া আগবাঢ়িছোঁ। ছাৰ আহক। লগতে উপস্থিত আছে নাট্যৰত্ন উপাধি লাভ কৰা আজাদ হুছেইন ছাৰ। এয়া ছাৰে দুআষাৰ ক'ব। আমি যেতিয়া গম পাইছিলোঁ, আমি সৰু আছিলোঁ, অসমত চলচ্চিত্ৰ জগতত মাত্ৰ দুজন হিৰোই আছিল, শ্ৰদ্ধাৰ প্ৰয়াত বিজুফুকন ডাঙৰীয়া আৰু চিৰসেউজ শিল্পী নিপন গোস্বামী ডাঙৰীয়া সদ্য প্ৰয়াত। অসমৰ চলচ্চিত্ৰ জগতখন শুৱনি কৰি ৰাখিছিলে দুজন ব্যক্তিয়ে। বিজুফুকন ডাঙৰীয়া তেখেত গ'ল, আজি বহুদিনেই হ'ল, বহু বছৰেই হ'ল। তথাপিতো চলচ্চিত্ৰ জগতৰ মহিৰো কিংবদন্তী গোস্বামী ছাৰৰ আজি দেহাৱসান হয়। সদ্য প্ৰয়াত গোস্বামী ছাৰলৈ এৰিছে গোটেই আমি নাটঘৰ ৰাঙলী নাটঘৰ আৰু মোৰ হৃদয়ৰ তৰফৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমৰ অকল চলচ্চিত্ৰ বুলিয়েই নহয়, গোটেই সাংস্কৃতিক জগতখনত যি অৱদান তেখেতে আগবঢ়াই থৈ গ'ল, তাৰ বাবে অসমৰ অপূৰণীয় ক্ষতি হ'ব আজি ভৱিষ্যতলৈও। তেনেকৈ এজন স্বনামধন্য শিল্পী অসমে হয়তো অদূৰ ভৱিষ্যত পাবনে নাই, সেয়াও আশা কৰিব নোৱাৰি। যিয়ে নহওক, এদিনটো চবে যাবই লাগিব, এয়া চিৰন্তন সত্য। অহা যোৱা আছেই, তেখেতো গ'লগৈ। হ'ব। এইখিনিতে মোৰ লগত আছে প্ৰতিম ছাৰ। প্ৰতিম ছাৰেও অকণমান থুলমূলকৈ ক'ব। এয়াতো নহয় যোৱাৰ সময়, নহয়তো আপোনজনৰ বিচ্ছেদৰ সময়। তথাপিতো সময়ৰ আহ্বান, কালৰ নিমন্ত্ৰণ, যাবইতো লাগিব প্ৰিয়জন এৰি। ডক্টৰ বেজবৰুৱা চিনেমাৰে বোলছবি জগতত খোজ পেলোৱা চিৰসেউজ অভিনেতা মাননীয় নিপন দা আজি আমাৰ মাজৰ পৰা গুচি গ'ল। অপূৰণীয় ক্ষতি হ'ল আমাৰ শিল্পী জগতখনত।
তেনে এজন মহিৰুৱক আমি হেৰুৱাই অত্যন্ত মৰ্মাহত হৈছোঁ। তেওঁৰ বিদেহী আত্মাৰ সদ্গতিৰ কামনা কৰি আমি তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু পৰিয়ালবৰ্গলৈও মই সমবেদনা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আমি এতিয়া বন্তি প্ৰজ্বলন আৰম্ভ কৰোঁ। ঘৰৰ আমাৰ অনুষ্ঠানটোৰ সভাপতি দীপ বৰুৱা ছাৰ। আমাৰ স্বনামধন্য নিপন গোস্বামীৰ আজি পুৱা 9:15 নে কিমান মই পাইছোঁ, তেওঁ আমাৰ এই সংসাৰৰ পৰা সংসাৰ ত্যাগ কৰি গৈছে আৰু তেখেত এজন মহান শিল্পী। সেই শিল্পী আমি পুনৰ এজন জন্ম দিব পাৰিম নোৱাৰিম আমি আজিলৈকে ক'ব নোৱাৰিম আৰু তেখেতে আমাক যিখিনি দি গৈছে সেইখিনি আমি কৰিব পাৰিম নোৱাৰিম আমি তেওঁক ক'ব পৰা নাই। তেখেতে অসমীয়া, হিন্দী আৰু বাংলা এই তিনিটা ভাষাতেই তেওঁ ছবি জগতত কাম কৰিছিল আৰু মই বিশেষ নকওঁ, ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া বন্তি প্ৰজ্বলনৰ কাৰণে শ্ৰদ্ধাৰ আমাৰ বা প্ৰয়াত নিপন গোস্বামী তেখেতৰ হৈ তেখেতৰ বিদেশী
বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল মই পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম নিপুন গোস্বামী ছাৰৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি আজিলৈ সামৰিছোঁ পুনৰ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আকৌ আহিম ধন্যবাদ